নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ' লৈ আহিছো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো এক কাপ ৰঙা চাহৰ সৈতে যেহেতু বতৰ ঠাণ্ডা সেইবাবে চাহৰ লগত ইয়া দেখিছে আলু চপৰ পৰা ধৰি লৈ মিঠাই পৰা ধৰি লৈ সব আছে আৰু ভিডিঅ'টো শেষলৈ আৰু কিবা কিবি দেখুৱাম যেহেতু মই ৰেচিপি বহুত কম দেখুৱাও কাৰণ মই ইমান বনাবও নাজানো ভালদৰে সেইকাৰণে দেখুৱা নহয় কিন্তু মই খুব সোনকালে ধুনীয়া ধুনীয়া ৰেচিপি লৈ আহিম আৰু ইয়া দেখিছে মমোটো মই বহুত বেছি ভাল পাওঁ মোৰ একদম ফেভাৰিট হয় মমো আৰু ইয়া দেখিছে চিকেন পকৰা এয়া ভাতৰ লগত খাবলৈও হয় আৰু বা চাহৰ লগতো খাব পাৰে আৰু মোৰ বেছি বহুত ভাল লাগে আৰু মমো খাই লওঁ এয়া আমাৰ আৰবি দেখিছে কেনেদৰে কলকলাই থাকে তাই এতিয়া 8 মাহ কমপ্লিট হ'ল 9 মাহত সোমাইছে তাই অকণমান কলকলাবলৈ লৈছে আৰু বহিছে অকণমান আৰু তাই দিনটো মোৰ লগতে থাকে দেউতাক যিহেতু ৰাতিপুৱাই ওলাই যায় আৰু তাই মোৰ লগতে এনেদৰে খেলি থাকে তাইক মই কি খুৱাও তা সম্পূৰ্ণ এটা ভিডিঅ' বনাম মই তাইক লৈ পেলাই কিন্তু আজি মই তাইক কেনেদৰে দিনটো ৰাখোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ তাই 1 নৱেম্বৰত 8 মাহ কমপ্লিট হৈছিলে আৰু মই তাইক জন্মৰ পৰা 1 মাহৰ পৰা 8 মাহলৈকে এনেকৈ 1 2 3 গোটেইকেইটা বনাইছোঁ আপোনালোকক মই অকণমান নাজানো কিন্তু মোৰ ভাল লাগে বনাই সেইকাৰণে মই নিজে যেনেকৈ পাৰোঁ তেনেকৈ বনাইছোঁ এইটো 8 বনাইছোঁ কাজু দি বনাইছিলোঁ আপোনালোকে কেনেকুৱা হৈছে মোক কমেণ্ট কৰিবচোন আৰু তাই প্ৰত্যেকটো মুহূৰ্ত মই তাইক ৰাখিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' কৰি পেলাই যাতে ডাঙৰ হ'লে তাই সেইখিনি দেখা পায় আৰু তাই যাতে মানে ভাল লাগে মনটো আৰু আমাৰো যাতে দেখুৱাই তাইক ভাল লাগে সেইবাবে মই তাইক অকণমান মুহূৰ্ত মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আৰু ভিডিঅ' কৰি ৰাখি থওঁ যাতে তাই ডাঙৰ হ'লে চাব পাৰে আৰু বহুত বেছি ভাল লাগে ন সৰুকালৰ ভিডিঅ' হওক ফটো হওক চাই পেলাই বহুত বেছি ভাল লাগে মোৰ বহুত বেছি ভাল লাগে সেইকাৰণে তাইক লৈ পেলাই মই যিহেতু গোটেই দিনটো ব্যস্ত হৈ থাকোঁ সেইকাৰণে তাই যি কৰে মই গোটেইখিনি কেপচাৰ কৰি ৰাখোঁ যাতে তাইক দেখুৱাব পাৰোঁ ডাঙৰ হ'লে আৰু আপোনালোককো দেখুৱাওঁ বহুত বেছি ভাল লাগে আপোনালোকে বাৰু কেনেকুৱা পায় ভিডিঅ'টো মোক কমেণ্ট কৰি জনাবচোন আৰু মোৰ আৰবিক আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই আগলৈ প্ৰত্যেকটো দিশত আগবাঢ়ি যাব পাৰে আহক তাই আৰু কি কৰে আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এনেদৰে আৰবিৰ প্ৰত্যেকটো মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাই কেনে পাইছে মোক জনাবলৈ কিন্তু নাপাহৰিব আমাৰ ইয়া আৰবি দেখিছেনে কিতাপ পঢ়ি আছে দেউতাকে তাই কাষতে শুই পেলাই কিতাপ পঢ়ি থাকে যে সেইকাৰণে দেউতাকৰ পৰা কাঢ়ি পেলাই তাই পঢ়াত লাগি গৈছে আৰু এয়া দেউতাকৰ কাৰণে আমি মানে তিনিজনৰ কাৰণে আৰু দেউতাকৰ কাষলৈ ৰখি থাকোঁ আমি একেলগে চাহ খাওঁ সন্ধিয়া আৰু আপোনালোককো দেখুৱাই দিছোঁ সেইকেইদিন অৱশ্যে ফাষ্ট ফুড বেছিয়ে খোৱা হৈছে ইমান ভালো নহয় খোৱা মই বেছি অলপ ফেটছ হৈছে মোৰ কমাব লাগিব সেইকেইদিন বতৰটো ঠাণ্ডাৰ কাৰণে আনিয়ে আছে কিবা কিবি আৰু আমি খাই লওঁ এয়া আজি ৰোল আনিছে আপোনালোককো বোলো দেখুৱাই দিওঁ আমাৰ যিহেতু মই দেখুৱাই থাকোঁ আমাৰ প্ৰত্যেকটো মুহূৰ্তই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইকাৰণে আমিও এয়া একেলগে বহি পেলাই খাই লওঁ আপোনালোককো দেখুৱালোঁ আৰু ভিডিঅ'টো শেষত চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ